প্ৰিয় বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ মোৰ ইউটিউব চেনেল ৰোড খাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আছোঁ মায়ংজকাৰ আখৰাস্থলীত তো আমাৰ আখৰা কিদৰে চলিছে কোন কোন আহিছে কোনে কি লৈছে সকলোবিলাক দেখুৱাই থাকিম গতিকে কেনেকৈ আখৰা হৈছে গতিকে ভিডিঅ'টো শেষলৈকে চাব লাগিব ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত যদি ভাল লাগে কি কৰিব লাগে জানে তথাপিতো আকৌ কৈছোঁ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ব'লক আমাৰ আখৰা হৈছে বোকাখাট নাট্য মন্দিৰত এইটো হ'ল বোকাখাটৰ নাট্য মন্দিৰ ষ্টাব্লিছ হৈছিলে 1935 দেখিছে মই ভিতৰলৈ আপোনালোকক লৈ যাম এইটো বোকাখাটৰ একদম মাজমজিয়াতে আছে টাউনতে আছে তো ব'লক ভিতৰলৈ যাওঁ কোন কোন আহিছে আমি চাওঁগৈ এতিয়ালৈকে কোনো অহাই নাই কোনো নাই লাইট কি নাই নেকি বাহিৰলৈ ওলাই আহিব লাগে মই চিনাকি কৰাই দিছোঁ মায়ংজকা নাটকৰ পৰিচালক এয়া শ্ৰদ্ধাৰ বুলেন বৰা নীৰজমণি বৰা সকলোৱে বুলেন বৰা বুলি চিনি পায় বোকাখাটত নহয় অসমত চিনি পায় বুলেন বৰা বুলি বুলেন দা কি খবৰ ভালে আছোঁ ভালে আছে তো কেনেকুৱা লাগিছে নাটকখন ভালে খুব ফানী নাটক খুব ভাল নাটক আৰু এটা সৰু নিতুল কাহিনী লৈ পেলাই আমাৰ শ্ৰদ্ধাৰ অমৰ দাই নাটকখন লিখিছে আৰু আমি আগতে এবাৰ কৰিছিলোঁ কিন্তু নাটকখন খুব আমি কৰোঁতে এনজয় পাইছিলোঁ মানে খুব এনজয় কৰিছিলোঁ আমি নাটকখন কৰোঁতে কিন্তু এইবাৰো নিশ্চয় ভাল হ'ব তোমালোক আছা আমাৰ সৰু ল'ৰা ছোৱালী কিছুমান আছে আৰু তেওঁলোকেও এই নাটকখন খুব ভাল হ'ব আশা কৰিছোঁ ভাল হ'ব আৰু তেওঁলোকে খুব আনন্দৰে কামখিনি কৰিছে মই যেনেধৰণে কৰিব কৈছোঁ আৰু আশা কৰিম অতি ভাল এখন উন্নতমানৰ নাটক হ'ব কমেডি ফানী নাটক কেই তাৰিখে আছে 15 তাৰিখে আছে নাটক তো আপোনালোকে তাৰিখটো আজি মনত ৰাখি থওক 15 তাৰিখে আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব নাটকখন যাতে ভাল হয় যিহেতু ইয়াতে ময়ো নতুন গম পাই নাটক কৰা মই বহুত বেছি দিন হোৱা নাই একদম আহিছোঁহে জাষ্ট আৰু মোৰ গতে বাকী সকলো নতুন আৰু তাৰ কাৰণে বুলেণ্ডে বহুত কষ্টও কৰিবলগীয়া হৈছে আমি সেই কষ্টখিনি যাতে আমি সাৰ্থক ৰূপে দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব ময়ো আশা কৰিছোঁ আপোনালোকে আহিব আৰু নাটকখন চাবলৈ আহিব আৰু দিহা পৰামৰ্শ ভুল হ'লেও ক'ব বহুত দিন নাটক ডাইৰেকশ্যন কৰা নাই নাটক কৰি আছোঁ যদিও কিন্তু তথাপিও আমি সকলো ল'ৰা ছোৱালীখিনি শিকিবৰ কাৰণে যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ শিকাবৰ কাৰণে যেনেধৰণে ৰসাত্মক হ'বৰ কাৰণে আৰু ৰসটো ভাল লাগেই আমাৰ সকলোৱে হাঁহি ভালেই পাওঁ সকলোৱে গতিকে আপোনালোকেও আহিব অকণমান হাঁহিবলৈ 15 তাৰিখে তো আহিব মই বাকী আৰু কোন কোন আহিছে দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক এতিয়ালৈকে বৰ্তমান কোনো অহা নাই দুগৰাকী অভিনেত্ৰী আহিছে ইতিমধ্যে তেওঁলোক ক'ত গৈছে চাই লওঁ আমাৰ একদম টিকলা অভিনেত্ৰী এই কেনেকুৱা লাগিছে নামকেইটা কৈ দিয়া তো ডাইলগ লাগে ৰাইজ আপোনালোকে ডাইলগ শুনিব দেই কাৰ ডাইলগ ক'ব মই কৈ দিছোঁ মোৰটো কাৰ কাৰণে কিমান দিন ক'লোঁ বোলো ৰাতিৰ বিদ্যা এৰক ক'ত কুকুৰে চাই এৰিব মানে বিৰাট জমনি এতিয়া তাই মানে ৰেডি হৈ থকা নাই পাইছে মানে বিৰাট জমনি হ'ব তোমাৰ এটা কোৱা পাৰিবি আৰু এইখিনি এটা কথা কৈ থওঁ দেই মোৰ মানুহজনী এইজনী মানে ৰিয়েলত নহয় নাটকত দেই তো ডাইলগ এটা কোৱা মই মানে এখেতকে ক'ব লাগে আৰু মোকে কয় হেৰ' অকণ মানুহ ধৈৰ্য নহ'লে কি চটফটনি চাবা কিমান কৰে আমাৰ বেছি নাই কিন্তু বিৰাট ফানী নাটকখনতো আপোনালোকে আহিব মিছ নকৰিব দেই 15 তাৰিখে একদম মনত ৰাখি থওক মানে কৈ দিয়ে এবাৰ 15 তাৰিখে সকলোৱে আহিব সকলোৱে আৰু বাকীসকল আহিব আমি দেখাই থাকিম সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে একদম স্কিপ নকৰিব আজি বঢ়িয়া হ'ব না আপোনালোকে কৈ থাকে ন অলপ এনাৰ্জেটিক ভিডিঅ' লাগে মানে মোৰ লগৰবিলাকে কৈ থাকে অলপ এনাৰ্জেটিক ভিডিঅ' লাগে তো আজি ভিডিঅ'টো মই ট্ৰাই কৰিম অলপ এনাৰ্জেটিক কৰিলে তো আৰু এজন আহি গ'ল এইজন কি লৈছা তুমি মই হেৰি মণ্ডল অলপ জোখ মাখৰ কাম আছে বুলি আচ্ছা ওলাইছা নাই ওলাইছা আজিলৈকে ওলাইছা নাই অ'কে আমাক ৰাইজে কৈছে ডাইলগ লাগে বোলে ডাইলগ লাগে নেকি অলপ মুখস্থই হোৱা নাই নাটক কেতিয়া হ'ব নাটক 15 তাৰিখে কি হ'ব মুখস্থই কৰা নাই দেখিছে নহয় এজন আহিছে অকণমান হেৰিকৈ দেখাইছোঁ অকণমান পোহৰলৈ যোৱা অকণমান দিগদাৰ এইজন কিমান আহি গ'ল কিমান কিবা এটা কৈ দিয়ক আন্ধাৰত আহিব না ডাইলগ এটা কৈ আহক আহি গ'ল কাৰেণ্ট আহি গ'ল কাৰেণ্ট অহাৰ কথা কৈছে দেই ৰাইজ বেলেগ একো অহা নাই আহিছে কিবা এটা কৈ দিয়ক
কি ক'ম কিবা এটা কৈ দিয়ক আৰু কিবা এটা কৈ কি বুলি দিয়ক ক'ম? কিবা এটা কৈ দিয়ক আৰু জয় মা কালী কুকুৰকেইটাহে যে দেখিছে সেই অৰ্জুনে এইটো গোপাল আৰু কান্দি যোৱা সেই মাছৰ চকুকেইটাহে চাই থাকে কেলা এই মূৰতিজনী হ'বলা কম কেলৈ মাতিছিলে এনেই মাতিছিলোঁ এনেই মাতিছিলো এনেই মাতিছিলো এনেই মাতিছিলে মই কাম কৰি কেপ কেপাই নাথাকিব কৈ দিছোঁ কি কৰিবি কি কৰিবি অ কি কৰিবি কি কৰিবি হে ইহ মাতিবলৈহে পালোঁ উৰা মাৰি আহি কাষ পালিহি সিটো মোক যেনে তেনে ফচুৱাৰ তালত আছে সেইডালটো মোক যেনে তেনে সেই ফচুৱাৰ ধান্দাতহে আছে আৰ্মিত থাকোঁতে কেলে হোৱাটো হেৰ' এনেকৈনো কৰি থাকোঁনে এনেকৈনো কৰি থাকিলে বাৰু কাৰ্গিলৰ যুদ্ধত মোৰ কাৰ্গিলৰ যুদ্ধত মোৰ গুলি এইফালে সোমাই এইফালে ওলাই গৈছিলে মই তেতিয়া লাইভ মই তেতিয়াও এলাই হৈ শত্ৰুৰ লগত যুঁজ দি আছিলোঁ তই সাধাৰণ ভূত এটা দেখোঁতেই সাধাৰণ এটা ভূত দেখোঁতে এনেকে জমকাত পোৱালি কৰি থাকিব লাগে ধেত্তেৰি মনে মনে থাকা কি কিবা কৈছেনে সময়ত নিজে নিজে জাকৈ জাকৈ খালৈ খালৈ ধৰ ধৰ সেই ৰাবেজে কি ক'লে হেৰ' খোজ থকা মানুহ এটাক এনেকৈ মাতবোৰ নোহোৱাকৈ পৰি থকাটো কিমান কষ্ট তই কি বুজিবি নোৱাৰে যদি যাওক মন্দিৰৰ সৈতে পাৰিবনে এবছৰ ধৰি হাৰ ভঙা পৰিশ্ৰম কৰিও অতগাল ধন ধান টকা পইচা গোটাব আপোনাৰ নিচিনা মানুহ ওচৰত থাকি একো দান কৰিব নোৱাৰে থাকিম নহয় থাকিম নহয় পৰি কেলৈ ইমান চিঞৰিছ তথাপিও দেচোন ডেকা মানুহ এটা লেলিয়াই পিনে এনেকৈ কথা পাতি থাকিব নোৱাৰো নহয় সম্পূৰ্ণ তোমাৰ নহয় সম্পূৰ্ণ বেহুচ হৈ পৰি থাকিব হ'ব হ'ব এইটো কি বস্তু ক'ত পালি গোন্ধতে কোনে দিলে শইকীয়া ঐ মানে মাছৰ পুতেকৰ লগৰটো ঐ তই কিন্তু মোক সৰ্বনাশ কৰি দিছ দেই এইফালে নাটকৰ প্ৰেক্টিচ চলি আছে মনে মনে আমি চাহ বনাবলৈ আহিছোঁ মানে চাহটো লাগিবই এই চাহ বনাই আছে আমি দুটাই চাহ বনাব আহিছোঁ আমাৰ এতিয়া প্ৰেক্টিচ আমাৰ মানে প্ৰেক্টিচ নাই এতিয়া চাহৰ ৰেচিপি দিবা নেকি চাহৰ ৰেচিপিটো দি দিবা নেকি চাহৰ ৰেচিপি দিব বোলে হেল্পাৰ গাখীৰ গাখীৰ সেয়া তুমি বনাবা নেকি চাহৰ ৰেচিপি মই দি দিম ये है আমুল আমুল গাখীৰ তো প্ৰথমতে আপোনালোকে আমুলৰ গাখীৰটো এনেকৈ খুলি ল'ব গাখীৰটো এনেকৈ খুলি এনেকৈ কাটি ল'ব পানী জোখত দিছা পানী জোখত আছে আৰু ইয়াতে এই গাখীৰখিনি আমি দি দিছোঁ গাখীৰখিনি দিলোঁ গাখীৰখিনি এতিয়া প্ৰায় 10 মিনিট আমি গৰম কৰি আহিম অ'কে চাহপাত দি চাই লাগিব তো আপোনালোকে দেখিলে ইয়াতে কি দিলোঁ অলপ আদা দিব দেই আদাটো দেখুৱা নহ'লে আৰু ইয়াতে চেনি অকণমান এটা চেনি দিছোঁ আৰু ডাঙৰকৈ বনাই দিছোঁ চেনিটো দি হালধি বনাই দিছোঁ গাখীৰটো গৰম হৈ গৈছে চাহপাতটো এতিয়া দি দিছোঁ এইটো চাহপাত হয় অ'কে তুমিহে জানিবা দেই ইমান টাটা টি লিখা আছে অঁ টাটা ভাবিছোঁ আৰু বুলি আমাৰো হোটেল আছে আৰু দিয়া দি দিয়া গোটেই পেকেটটো দি দিয়া একো নাই তুমি গাখীৰ গাখীৰ কৰি থাকিলে আৰু অলৰেডি ৰেডি হৈ গ'ল সময় দেখিছোঁ মোৰ
চৰকাৰী ঘৰৰ লিষ্টত নাম নাই। চৰকাৰী ঘৰৰ লিষ্টত মোৰ নাম নাই। চাচোন বাৰু উঠিব হোটেল দেখিলে আমাৰ নাটকৰ আখৰা তো আপোনালোকে আশীৰ্বাদ কৰিব নাটকখন যাতে ভাল হয়। আৰু এজন নতুনকৈ আহিছে ছাৰ শুনিয়ে দিছে আমাৰ বহুত এই নাটকখনৰ বহুতৰ গুৰু এজন আকৌ দেই এতিয়া চিনাকি কৰিছোঁ নমস্কাৰটো দি দিয়ক ভালকৈ তো ভিডিঅ'টো ইমানতে শেষ কৰিম আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে কি কৰিব লাগেতো জানি তথাপিতো আকৌ কৈছোঁ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই সকলোকে।